নমস্কাৰ বন্ধুসকল, ডিজিটেল মনিটৰ অসম চেনেলটোত পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে আজি সমগ্ৰ ভাৰতবাসী গৌৰৱান্বিত, কাৰণ আজিৰ ডেটতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোই যি চন্দ্ৰযান 3 লঞ্চ কৰিছিলে চন্দ্ৰলৈ, সেয়া আজি চন্দ্ৰপৃষ্ঠৰ অৰ্থাৎ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিলে। আৰু তাৰ বাবে সমগ্ৰ ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্ববাসী এক গৌৰৱ অনুভৱ কৰিছে, কাৰণ এই যিটো মিছন আছিল, এই মিছনটো অতি কম বাজেটতে অৰ্থাৎ 615 কৰোৰ নে কি আছিল, তো যি নহওক অতি কম বাজেটতে মানে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব পাৰিলে। আৰু তাৰ বাবে সমগ্ৰ বিশ্ববাসী আজি বাহ ক'বলৈ সক্ষম হৈছিল। চ' বন্ধুসকল, মই আজি এই ভিডিঅ'টোত চিম্পলকৈ বুজাই দিবলৈ চেষ্টা কৰিম যে কেনেদৰে এই চন্দ্ৰযান 3-এ মানে চন্দ্ৰত অৱতৰণ কৰিলে। চ' বন্ধুসকল, আপোনালোকে জানে যে চন্দ্ৰযান 3খন ইছৰো অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই মানে 14 জুলাই 2023 তাৰিখে পৃথিৱীৰ পৰা এৰি দিলে। তো সেয়াটো আপোনালোকে জানে, শ্ৰীহৰিকোটাৰ পৰা এৰিলে। চ' তাৰপিছতে কি কৰিলে যে এই যিটো যান আছে মানে পৃথিৱীৰ চাৰিওফালে ই 5 বাৰ ৰাউণ্ড মাৰিব, মানে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ ফলত ই মানে 5 বাৰ ৰাউণ্ড মাৰিব। আৰু যিহেতু মধ্যাকৰ্ষণ শক্তিৰ ফলত এই যানটো ঘূৰিব, তাৰ কাৰণে ইয়াৰ ফিউলটো একেবাৰে কম খৰচ হ'ব। আৰু তাৰপিছত যেতিয়া 5 বাৰ ৰাউণ্ড কমপ্লিট কৰাৰ পিছত যেতিয়া আপোনাৰ চন্দ্ৰৰ মধ্যাকৰ্ষণ শক্তি অলপ পাব, তেতিয়া আপোনাৰ চন্দ্ৰযানখন অলপ ফিউল খৰচ কৰি আপোনাৰ অলপ শক্তি প্ৰয়োগ কৰি চন্দ্ৰৰ মধ্যাকৰ্ষণ শক্তিত সোমাই যাব। আৰু সোমাই যোৱাৰ লগে লগে ইয়াৰ যিটো যেতিয়া চিধা হৈ আছিল, ই চিধা নাযায়, তেতিয়া ইয়াৰ মানে কিন্তু পথটো সলাই ল'ব। পথটো সলাই লোৱাৰ ফলত কি হ'ব, এতিয়া প্ৰথমে দেখিবলৈ পাইছে যে ই ফায়াৰটো মানে পিছপিনেৰে কৰি আছে আৰু আগলৈ গৈ আছে। কিন্তু আপুনি ইয়াতে যেতিয়া চন্দ্ৰৰ কক্ষপথত গতি কৰিলে, তেতিয়া আপুনি দেখিবলৈ পাব, চাওক ইয়াতে দেখিবলৈ পাইছে যি ওলোটা হৈ গৈছে। আৰু ওলোটা হৈ ই মানে যিপিনে ফায়াৰ কৰি আছে সেইপিনে মানে আগবাঢ়ি গৈ আছে। কাৰণ এই ফায়াৰ কৰাৰ পিনে আগবাঢ়ি যোৱাৰ কাৰণটো হয়তো আপোনালোকে কিছুমানে গম পোৱা নাই। চ' এইটোৰ কাৰণ এইটোৱে আছিল যে যিহেতু চন্দ্ৰপৃষ্ঠত আপোনাৰ বায়ু নাই, আৰু বায়ুমণ্ডল নথকাৰ কাৰণে মানে আপোনাৰ ছফ্ট লেণ্ডিংটো যিটো কৰাব খুজিছে ইছৰোই, চ' সেই ছফ্ট লেণ্ডিংটো কৰাত বহুতো অসুবিধা হ'ব পাৰে, যাৰ বাবে আপোনাৰ ওলোটাকৈ গৈছে। মানে ওলোটাকৈ গ'লে যিটো এক্সট্ৰা এটা শক্তি প্ৰয়োগ কৰি আছে যানখনে, তাৰ বাবে তেওঁলোকে আমি যেনেকুৱা ব্ৰেক বুলি ক'ব পাৰে, আমি যেনেকুৱা বাইক চলাওঁতে বা গাড়ী মটৰ চলাওঁতে যিটো ব্ৰেক মাৰোঁ, চ' সেই ব্ৰেকটো তেওঁলোকে যেনিবা সেই ফিউলটো খৰচ কৰি সেই ফায়াৰৰ দ্বাৰা মানে ওলোটাকৈ লৈয়ে আপোনাৰ মিছনটোক মানে আপোনাৰ ছফ্ট লেণ্ডিং কৰাব। চ' বন্ধুসকল, আপোনালোকে জানে যে আজি 23 আগষ্ট 6:02 চন্দ্ৰপৃষ্ঠত এই চন্দ্ৰযান 3খনে লেণ্ড কৰিলে। যেতিয়া 6 বজাত আপোনাৰ এই লেণ্ডাৰখনে চন্দ্ৰপৃষ্ঠত লেণ্ড কৰিলে, এই লেণ্ড কৰাৰ পিছত আপোনাৰ এই লেণ্ডাৰৰ পৰাই মানে প্ৰজ্ঞান নামৰ মানে লেণ্ডাৰখনৰ নাম থৈছে ইছৰোই বিক্ৰম নামাকৰণ কৰিছে, মানে বিক্ৰমে চন্দ্ৰত অৱতৰণ কৰিলে। আৰু তাৰপিছতে মানে প্ৰজ্ঞান নামৰ এখন ৰভাৰ তেওঁলোকে তাৰ ভিতৰত সোমাই থৈছে, আৰু সেই প্ৰজ্ঞান তাৰ পৰা ওলাই আহিব। সেই ৰভাৰখনৰ লগত মানে বহুতো চ'লাৰ পেনেল লগাই থৈছে, কাৰণ এই ৰভাৰখন এই চ'লাৰ পেনেলৰ দ্বাৰাহে তেওঁ শক্তি আহৰণ কৰিব। আৰু আজিৰ ডেটত যিহেতু চন্দ্ৰত আপোনাৰ সূৰ্যৰ পোহৰটো পৰিছে আৰু 14 দিনলৈকে ই থাকিব, আৰু এই 14 দিনে এই ৰভাৰ প্ৰজ্ঞানে মানে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাব, আৰু তাৰ পৰা বিভিন্ন ধৰণৰ প্ৰজ্ঞানে কিছু জ্ঞান আহৰণ কৰিব, আৰু সি লেণ্ডাৰলৈ পঠিয়াব, আৰু এই লেণ্ডাৰখনে আপোনাৰ ডাইৰেক্ট পৃথিৱীলৈ পঠিয়াব। গতিকে এইটো থ্ৰী মাছ কমিউনিকেশ্যন বুলি ক'ব পাৰি। আৰু এইটোৰ থ্ৰতে মানে তথ্যসমূহ আহৰণ কৰিব, আৰু সমগ্ৰ ভাৰতবাসীক এই ইনফৰমেশ্যনসমূহ দি থাকিব।
বন্ধুসকল ভিডিঅ'খন একেবাৰে সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'খন আপোনালোকে বুজি পালে। যদি ভিডিঅ'খন ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত এটা লাইক কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।